ৱেলকাম টু প্ৰতিদিন জিকে। আজি আমি আলোচনা কৰিম অসমীয়া সংস্কৃতি আৰু ভাষা সম্পৰ্কীয় কেইটামান প্ৰশ্ন উত্তৰ। শংকৰদেৱে তেওঁৰ নাটবোৰ লিখা ভাষাটো হ'ল ক সংস্কৃত, খ অসমীয়া, গ ব্ৰজাৱলী, খ ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ ব্ৰজাৱলী। শংকৰদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিৰূপণ আৰু অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভ কোনখন? ক নামঘোষা, খ ভাগৱত, গ কীৰ্তন, খ ভক্তি ৰত্নাৱলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ কীৰ্তন। শংকৰদেৱৰ বিভিন্ন খণ্ডত থকা কীৰ্তনখন সজাই পৰাই একগোট কৰিছিল। ক ৰামচৰণ ঠাকুৰে, গ দামোদৰদেৱে, খ হৰিদেৱে, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ৰামচৰণ ঠাকুৰে। শংকৰদেৱৰ গুণমালাত থকা পদৰ সংখ্যা ক ৩৩৭টা, খ ৩২৮টা, গ ৩৭০টা, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ৩৭৭টা। শংকৰদেৱৰ গুণমালাখন ৰচিত ক ৬ আখৰীয়া ছন্দ, খ ৫ আখৰীয়া ছন্দ, গ ৭ আখৰীয়া ছন্দ, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ৬ আখৰীয়া ছন্দ। শংকৰদেৱৰ গুণমালাত আছে ক ভাগৱতৰ ৰস, খ মহাভাৰতৰ ৰস, গ ৰামায়ণৰ ৰস, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ভাগৱতৰ ৰস। শংকৰদেৱৰ পিতৃ মাতৃৰ নাম আছিল ক কুসুম্বৰ ভূঞা সত্যসন্ধা, খ শিৰোমণি যোগমায়া, খ শিৰোমণি সত্যভামা, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক কুসুম্বৰ ভূঞা আৰু সত্যসন্ধা। শংকৰদেৱৰ পিতৃ মাতৃ সৰুতেই মৃত্যু হোৱাৰ কাৰণে শংকৰদেৱক বুঢ়ী আই খেৰোতে ডাঙৰ দীঘল কৰিছিলে। শংকৰদেৱৰ জন্ম হৈছিল ক ১৪৪৯ চনত, খ ১৫৪৯ চনত, খ গ ১৬৫৯ চনত, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ১৪৪৯ চনত। শংকৰদেৱৰ জন্ম হয় বৰদোৱাৰ আলিপুৰদুৱাৰত। শংকৰদেৱৰ আৰু মাধৱদেৱৰ প্ৰথম মিলন হৈছিল ১৫২২ চনত, খ ১৬২২ চনত, গ ১৪২২ চনত, খ ১৪৪৯ চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ১৫২২ চনত। শংকৰদেৱৰ সংস্কৃত ভাষাৰ একমাত্ৰ পুথিখন হ'ল ভক্তি ৰত্নাকৰ, দেৱ ৰত্নাকৰ, ৰাম মানস, ঘ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰ হ'ল ভক্তি ৰত্নাকৰ। শংকৰদেৱে মূল দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছিল? ৪৯টা, ৫০টা, ৫২টা, কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ৪৯টা। শংকৰদেৱে ৪৯টা দশম স্কন্ধৰ অধ্যয়ন কৰি অনুবাদ কৰিছিল। শংকৰদেৱে অনুবাদ কৰা দশমৰ অংশটোক কোৱা হয় আদি দশম, অন্তৰ্দশম, নৱদশম, কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক আদি দশম। শংকৰদেৱৰ ৰুক্মিণী হৰণ কাব্যৰ মূল কথা হৰিবংশ আৰু ভাগৱত, খ ভাগৱত, গ হৰিবংশ, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক হৰিবংশ আৰু ভাগৱত। শংকৰদেৱে হৰিশ্চন্দ্ৰ উপন্যাসখনৰ কাহিনীভাগ লৈছিল মাৰ্কণ্ডেয় পুৰাণৰ পৰা, ভাগৱতৰ পৰা, হৰিবংশৰ পৰা, কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ক মাৰ্কণ্ডেয় পুৰাণৰ পৰা। অনন্ত কন্দলী কাৰ ভক্ত আছিল? ক ৰাম সৰস্বতী, খ শংকৰদেৱ, গ মাধৱদেৱ, খ দামোদৰদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ মাধৱদেৱৰ। চন্দ্ৰভাৰতী নামে কোনজন কবি প্ৰখ্যাত? ক মাধৱদেৱ, খ ৰাম সৰস্বতী, গ ভট্টদেৱ, খ শংকৰদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ ভট্টদেৱ। হেজাৰী ঘোষা কাক বোলা হয়? ক কীৰ্তন ঘোষা, খ গীত, গ নামঘোষা, খ ওপৰৰ এটা নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ নামঘোষা।
এক শৰণ ধৰ্মৰ প্ৰতিষ্ঠাপক পুথিখন হ'ল ক ভাগৱত, খ গীতা, গ কীৰ্তনঘোষা, ঘ নামঘোষা। এক শৰণৰ ধৰ্মৰ প্ৰতিষ্ঠাপক পুথিখন হ'ল কীৰ্তনঘোষা। এক দেৱ এক সেৱ এক বিনে নাহি কেব। উদ্ধৃত কথাষাৰি কৈছিল ক শংকৰদেৱে, খ মাধৱদেৱে, গ মাধৱ কন্দলীয়ে, ঘ ৰাম সৰস্বতীয়ে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে ক শংকৰদেৱ। এই কথাষাৰ শংকৰদেৱে কৈছিলে। গল্প চলেৰে গ্ৰন্থ প্ৰণয়ন কৰা কবিজন কোন? ক মাধৱদেৱ, খ ভট্টদেৱ, গ ৰাম সৰস্বতী, ঘ শংকৰদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ ৰাম সৰস্বতী। মাধৱদেৱ প্ৰথমতে আছিল বৈষ্ণৱধৰ্মী, শাক্তধৰ্মী, দামোদৰপন্থী, হৰিদেৱপন্থী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল শাক্তধৰ্মী। মাধৱদেৱে বৈষ্ণৱ ধৰ্ম লোৱাৰ আগতে তেওঁ শাক্তধৰ্মী আছিল। পিছত মাধৱদেৱে শংকৰদেৱৰ লগত তৰ্ক যুদ্ধত হাৰি পেলাই তেওঁ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত, 1498 চনত, 1589 চনত, 1478 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1479 চনত। মাধৱদেৱৰ মুঠ নাটৰ সংখ্যা ক 6খন, খ 4খন, গ 9খন, ঘ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ 9খন। মাধৱদেৱে 9খন নাটক লিখিছিলে আৰু। সুন্দৰী দিয়া সত্ৰ স্থাপন কৰিছিল ক শংকৰদেৱে, খ মাধৱদেৱে, গ দামোদৰদেৱে, ঘ হৰিদেৱে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক শংকৰদেৱে। নামঘোষাত থকা মুঠ 1000 ঘোষাৰ ভিতৰত মাধৱদেৱৰ মৌলিক ঘোষাৰ সংখ্যা হ'ল প্ৰায় 400টা, প্ৰায় 600টা, প্ৰায় 200টা। ইয়াৰে কোনোটোৱে নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল প্ৰায় 400টা। নামঘোষাৰ বেছিভাগ শ্লোক ভাগৱতৰ, বিভিন্ন পুৰাণৰ, মহাভাৰতৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।